বিশেষ কাৰণত ভিডিঅ' বনোৱা নাছিলোঁ আৰু অলপমান মানসিকভাৱে অলপমান টেনশ্যন আছিলে, সেইকাৰণে ভিডিঅ' এইকেইদিন বনোৱা নাছিলোঁ। কণ্টিনিউ একোটা ভিডিঅ' দি থাকিব পাৰিলে ভাল লাগে আৰু চায়ো সকলোৱে ভাল পায় আৰু কিছুমানে এটা আপডেট হৈ থাকে আৰু মই কি ভিডিঅ' বনাইছোঁ এনেকৈ চাব বিচাৰে। তো চৰি, কিবা এটা বেলেগ কাৰণত ভিডিঅ'বোৰ দিয়া নাছিলোঁ। তো আজি এটা নতুনকৈ ভিডিঅ' বনাইছোঁ, চাব আজি। তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আজি এটা নতুন ভিডিঅ'ত আহিছোঁ। চ' ফ্ৰেণ্ডছ, মই কি ক'ব বিচাৰিছোঁ জানেনে আজি, যে অলপমান কথাটো অলপমান ভাবি ল'ব দিয়ক। আজি এইখিনি কথা মই আপোনালোকক ক'ব ওলাইছোঁ বা শ্বেয়াৰ কৰিব ওলাইছোঁ। কোনো ইউটিউবাৰে কিন্তু আপোনাৰ লগত এইখিনি কথা শ্বেয়াৰ নকৰে, ৰিচেণ্টলি নকৰে। আৰু কিয় নকৰে, কিবা এটা ভাবে মানে কম বুলি ভাবিলে মই ইয়াতে অলৰেডি ক'ব পাৰোঁ আৰু, কিন্তু মই যিটো এজন ইউটিউবাৰ হয়, আন ইউটিউবাৰক এটা ৰেচপেক্ট কৰাটো দায়িত্ব থাকে এটা ইউটিউবাৰবিলাক। তো সেই হিচাপত মই কথাবিলাক নকওঁ আৰু। ত' ফ্ৰেণ্ডছ চাব হা, কিছুদিন আগতে আমি কি শুনিলোঁ, টুইটাৰৰ এইটো আছিল ব্লু টিক কিনাটো আমি দেখিলোঁ। এই 2000-3000 টকা দি যিটো ব্লু টিক আছিল, সেই ব্লু টিকটো কিনিব লাগিব যদি ব্লু টিক লাগে। আৰু ব্লু টিকটো কিয় লাগে জানেনে? যাৰ অৰিজিনেল একাউণ্ট তাক সেই ব্লু টিক দিয়া হৈছিল টুইটাৰৰ ফালৰ পৰা। তো সেইবিলাক যিমান ডাঙৰ ডাঙৰ চেলিব্ৰিটি আছে, ধৰক শ্বাহৰুখ খান, আমিৰ খান, ছলমান খান, অমিতাভ বচ্চন, এইবিলাক ডাঙৰ ডাঙৰ চেলিব্ৰিটি, আনকি আমাৰ নেতাবিলাকো হাৰি নেগেল। য়োগীৰো বোলে য়োগী আদিত্যনাথ ইউপিৰ CMৰো ব্লুটিক উৰে গ'ল। এনেকৈ বহুত এনেকুৱা ডাঙৰ ডাঙৰ চেলিব্ৰিটি, ডাঙৰ ডাঙৰ এক্টৰ, ডিৰেক্টৰ, ছিংগাৰ, প্ৰডিউচাৰ, নেতা, পালি নেতা যিমান আছিল, তাৰমানে চেলিব্ৰিটিৰ হেন টাইপৰ মানুহবিলাকক ব্লুটিক অলৰেডি গুচি গ'ল। কিয় গুচি গ'ল? পইচা বৰ্তমান লাগিব, ব্লুটিক ল'ব লাগিব। তাৰ নেক্সট টাইম আহিল কি? ইনষ্টাগ্ৰাম। আৰু ফেচবুকতো বিষয়ে আমি গম পালে, কিন্তু ইনষ্টাগ্ৰামতো ব্লুটিক লগা হ'ল। ব্লুটিক যদি লাগে তেনেহ'লে এই মাল দিব লাগিব, পইচা দিব লাগিব। কিমান দিব লাগিব? 699 টকা, মানে 700 টকা। 699 টকা দি আপুনি ব্লুটিক কিনিব পাৰিব, যদি আপোনাক ইনষ্টাগ্ৰামত ব্লুটিক লাগে। অলপমান ভাবি চাব হা, সামান্য কোনো ব্লুটিক, এটা খালি ব্লুটিক, সেইটো দাম হৈছে প্ৰত্যেকটো মাহে মাহে আপুনি 700 টকাকৈ দি থাকিব লাগিব ইনষ্টাগ্ৰামত, অকল ব্লুটিকটো লোৱাৰ কাৰণে। সেই ব্লুটিকটো বৰ্তমান আপোনাৰ যিবিলাকৰ 50,000-ৰ পৰা 1 লাখৰ ভিতৰত ফলোৱাৰ্ছ আছে, সেইবিলাকে কিনিব পাৰিব। মোৰ তাতকৈ বেছি মই ইমান এটা নাজানো। 10,000 দিয়ে নে নেদে সেইটো মোৰ ইনষ্টাগ্ৰামেহে জানিব দেই, মই নাজানো। জাষ্ট এইখিনি জানো কি, যাৰ 50,000 আছে বা 1,50,000 ভিতৰত যাৰ ফলোৱাৰ্ছ আছে, সেই মানুহটোৱে মানে ইনষ্টাগ্ৰামত ব্লুটিকটো কিনিব পাৰিব। তো এইবাৰ আছে মেইন পইণ্টক লৈ, টুইটাৰত ব্লুটিক কিনিব লাগিল, ইনষ্টাগ্ৰামত ব্লুটিকটো কিনিব লাগিল। আপোনালোকে ভাবিছেনে যে কেতিয়াবা এই যে আমি চলাওঁ ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, এইবিলাক এপো যে একদিন নহয় একদিন কিনিব লাগিব, সেইখিনি কথা আপোনালোকে ভাবিছেনে? ভাবা নাই নহয়। তো আজিৰ পৰা এতিয়াৰ পৰা ভাবি লওঁ। কিয় আমি যে ইনষ্টাগ্ৰাম চলাই আছোঁ, আমি যে ইউটিউব চলাই আছোঁ, আমি যে ফেচবুক চলাই আছোঁ, ফেচবুকক আমি পইচা দিয়া নাই নহয় চলোৱাৰ কাৰণে। এপটোকতো আমি কিনি লোৱা নাই নহয়। আজি নহওক, কালি নহওক, 1 বছৰ হওক, 2 বছৰ হওক, মিনিমাম 5 বছৰ, 5 বছৰ নালাগে, তথাপিও 2025-26 ভিতৰত এইটো কিবা নহয় কিবা এটা ঘটনা এটা হ'ব। মই এইখিনিতো মই ডেফিনেটলি জানো। 2025-26 ভিতৰত, 2023 চলি আছেতো, আমি ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামটো বাদ দিলোঁ বাৰু, কিন্তু ইউটিউব আৰু ফেচবুক এই দুটাৰ ভিতৰত এটা কোনোবা নহওক কাবাই কিনিব লাগিবই। যদি ইউটিউবে কৰে তেনেহ'লে ফেচবুকো কৰিব, ইনষ্টাগ্ৰামো কৰিব। যদি আগতে ফেচবুকে কৰে তাৰপিছত ইউটিউবে কৰিব, তাৰপিছত ইনষ্টাগ্ৰামে কৰিব। এই বস্তুটো কিন্তু কিনিব লাগিব, এইখিনিতো ডেফিনেটলি মই 100% জানো। আপুনি মই বুলি নহয়, যিমান মানুহ আছে প্ৰত্যেকজনে জানে। কিয় জানেনে? আমি চাওক, মই যিটো এডিটিং এপটো কিনিব লাগে, এডিটিং কৰিব লাগিলে পইচা দিব লাগিব। পইচা দিলেহে আপোনাৰ বস্তুটো দিব। ভাল ভাল এপবিলাক পাম, থিমবিলাক পাম বা ফিল্টাৰবিলাক পাম, এই বস্তুখিনি পাম। পইচা নিদিলেতো আমি আৰু এনে কিবা কৰি থাকোঁ অলপ অলপ, এনেকুৱা নহয়। চ' সেই বস্তু বা গেমবিলাকো চাওকচোন, কিনিব লাগে ভাল গেম এটা যদি আপুনি খেলিব লগা হ'লে। চ' সেনেকুৱা বস্তু ইউটিউবো বৰ্তমান কথা নাই, ইউটিউবো কেতিয়াবা নহওক আপুনি
বা আপোনালোকে এই ইউটিউব চেনেলটো যিটো আছে আপোনাৰ এপটো, সেই এপটো কিনিব লাগিব একদিন নহ'লে একদিন। আজি নহওক কালি নহওক, মুঠতে একদিন নহ'লে একদিন ইউটিউবে আপোনাৰ পৰা এই ইউটিউব চলাই থকাৰ কাৰণে পইচা নিবই, এইটো মই ডেফিনেটলি জানো। কিমানখিনি নে সেইটো নাজানো, 100 নিব পাৰে, 50 নিব পাৰে, কিন্তু নিয়াটো নিবই। ইউটিউবৰ পৰাতো ইউটিউবক আপুনি বস্তুটো ভিউটোৱে চাইছে না, ইউটিউবতে পোৱা নাই না। মই ইউটিউব বনাইছোঁ, মই ইউটিউবত আপলোড দিছোঁ, ভিডিঅ'টো মোৰ পৰা ইউটিউবৰ লাভ হৈছে, তেওঁলোকে মোৰ পৰা পইচা পাই আছে না। মই আজি ইউটিউবত ভিডিঅ'টো দিছোঁ, আপোনালোকে ভিডিঅ'টো চাইছে, তাতে এড লাগছে, সেই এডৰ পৰা মই পইচা পাইছোঁ। যদিও মই পইচা পাইছোঁ, তথাপিও ময়ো কিনিব লাগিব ইউটিউবটো, মই ইউটিউবটো চলাব লাগিব না। আপোনালোকে যে ইউটিউব চাই আছে, মোক যে চাব আপোনালোকে ইউটিউবত, আপুনি মোক চাব লাগিলে আপুনি ইউটিউবটো কিনিব লাগিব, ইউটিউব এপটো কিনিব লাগিব। আপুনি যে ফেচবুক চলাইছে, আজি ফেচবুক এপটো কিনিব লাগিব। বৰ্তমান নালাগে, কিন্তু একদিন নহ'লে একদিন লাগিবই, এখন জানো মই বুলি নহয়, যিমান আছে চবেই জানে। ফেচবুকে আপোনাক এনেই আৰু এণ্টাৰটেইনমেণ্ট দিব নেকি? আপোনাক যে এণ্টাৰটেইনমেণ্ট দি আছে, তাত বিনিময়টো পাব নালাগিব ফেচবুকে। ফেচবুকেতো পইচা দি আছে নাই নেটৱৰ্কবিলাকো, জিঅ'কে হওক বা ভদাই হওক বা আমাৰ কি কয় এয়াৰটেলে হওক, তেওঁলোক পইচা দি আছে ফেচবুকে। সেই বস্তুটো ফেচবুকে দিব লাগিব নে নাই আমাৰ পৰা? তেনে যদি ঘপককৈ যদি কৰি দিয়ে, তেতিয়াহ'লেতো ফেচবুক ডাউনত পৰি যাব না, তলত পৰি যাব, ইউটিউব তলত পৰি যাব। প্ৰথমতে আপোনালোকক ফ্ৰী ছাৰ্ভিচ দিব। আপুনি এই ছ'চিয়েল মিডিয়াত এনেকৈ আপুনি একদম মেৰপাক খাই যে তাৰ পৰা যেন আপোনালোকে ওলাই আহিব নোৱাৰে, যিমান টকা লাগে সিমান টকা দিবাই লাগিব। যেনে আজি দি থাকিব লগা হয়, এটা সামান্য ব্লুটিকৰ কাৰণে আপুনি 700 টকা প্ৰত্যেক মাহে মাহে দি থাকিব লাগিব। সামান্য ব্লুটিকৰ কাৰণে আপুনি 3000 4000 টকা আপোনালোকে দি থাকিব লগা হৈছে। টুইটাৰত কথাটো কৈছোঁ, বৰ্তমানটো ইনষ্টাত লাগিছে। একদিন নহয় একদিন এনেহেন চবতে লাগি যাব, এখিনি কিন্তু ভালদৰে জানে। আপোনালোকেও জানে, বহুতে নাজানে, যিবিলাকে নাজানে সেইবিলাকে জানি লওক ভালদৰে যে এনেকুৱা দিন আহি আছে, তাৰমানে আস্তে আস্তে। তো এই সৰু এটা ইনফৰমেশ্যন দিলোঁ আপোনালোকক, অলপমান ভাবি চিন্তি চাব আৰু এই ভিডিঅ' পাৰে যদি নিশ্চয় শ্বেয়াৰ কৰি দিব হা, নিশ্চয় ভাল লাগিব। আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে ফেচবুকত, তেনেহ'লে ফ'ল' কৰিব। যদি এই ভিডিঅ'টো চাই আছে তেনেহ'লে ইউটিউবত, তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।